আছে আপোনালোকে লাজ পাব লাগিছিল কিয় শুনক তিনি গগৈ একেলগে তিনি গগৈ 1 মিনিট ধৈৰ্য ধৰক চিত্তৰঞ্জন বসুৰ এইটো উত্তৰ দিয়ক আপুনি গ্ৰেপ্তাৰ কৰিবলৈ কিয় সাহস নকৰিলে আপোনালোকে ডাঙৰীয়া গ্ৰেপ্তাৰ চৰকাৰে নকৰে গ্ৰেপ্তাৰ ন্যায়ালয়ে কৰে আপোনাৰ এইখিনি বোধগম্য নাই নেকি গ্ৰেপ্তাৰ ন্যায়ালয়ে কেনে কৰিব কি কথা কৈ আছে না ন্যায়ালয়ে দিব লাগে সেই চাৰ্জশিটখনৰ ফাঁচি দিব লাগে জেলত থাকিব লাগে ন্যায়ালয়ে সিদ্ধান্ত ল'ব উপস্থিত আছে বিজেপিৰ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত ডাঙৰীয়াক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ আমাৰ সৈতে বৰ্তমান কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ বেদব্ৰত বৰা আছে বৰা ডাঙৰীয়াক স্বাগতম আমাৰ সৈতে বৰ্তমান উপস্থিত আছে বিশ্লেষক পলাশ ৰঞ্জন বৰুৱা ডাঙৰীয়াক স্বাগতম আমাৰ সৈতে বৰ্তমান উপস্থিত আছে ৰাইজৰ দলৰ মুখপাত্ৰ ৰক্ষজ্যোতি গগৈ ডাঙৰীয়াক স্বাগতম আমাৰ সৈতে বৰ্তমান উপস্থিত আছে অজাপৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰী আমি সংযোগ স্থাপন কৰিম আৰু লগতে আমি সংযোগ স্থাপন কৰিম অগপৰ সাধাৰণ সম্পাদক জ্যোতিমণি মৰাণৰ সৈতে এতিয়া বিষয়টো স্বাভাৱিকতেই 3:2 আজিৰ তাৰিখত কাৰণ বিজেপি অগপৰ দুগৰাকী পেনেলিষ্ট আমাৰ সৈতে থাকিব কংগ্ৰেছ অজাপ আৰু ৰাইজৰ দলক আমি যদিও এটা ফইট বুলি ধৰিছোঁ গতিকে তেওঁলোকৰ ফালৰ পৰা মতামত থাকিব পলাশ ৰঞ্জন বৰুৱাই তেওঁৰ নিৰপেক্ষ মতামতখিনি দিব গতিকে বিষয়টো আকৌ কৈছোঁ যে ৰাইজক লৈ মানুহক লৈ মানুহৰ মন কিমান পঢ়িব পাৰিছে ৰাজনৈতিক দলসমূহে মানুহখিনি কিমান পঢ়িব পাৰিছে ৰাজনৈতিক দলসমূহে এইখিনি কথা আলোচনা কৰিম আজি আমাৰ সৈতে বৰ্তমান যিহেতু বিজেপিৰ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত আছে মহন্ত ডাঙৰীয়াৰ পৰা আৰম্ভ কৰিছোঁ এই কাৰণেই কাৰণ এইবাৰ বিজেপিয়ে প্ৰায় এটা বছৰৰ পৰা মুখ্যমন্ত্ৰীয়ে হওক বা বিজেপি দল হিচাপেই হওক ৰাইজৰ সন্মুখত কিন্তু বহুকেইটা বিষয় ইছ্যু তেওঁলোকে উত্থাপন কৰিছে এতিয়া সেইবোৰ ইছ্যু হয়নে নহয় এইটো পাছৰ কথা সেইখিনি মানুহক কিমান প্ৰভাৱ পেলাব সেইটো পাছৰ কথা কিন্তু এখন দীঘলীয়া মেনু দিছে ৰাইজৰ সন্মুখত যে এইটো হৈছে এইটো হোৱা নাই সেইটো হোৱা নাই কংগ্ৰেছে ইমানখিনি কৰিলে মিয়াৰ ক্ষেত্ৰত হওক বা হিন্দু মুছলমানৰ ক্ষেত্ৰত হওক বিজেপিয়ে যথেষ্টখিনি কিন্তু বিষয় দিছে তাৰ বাহিৰেও বিজেপিয়ে আন্তঃগাঁথনিৰ কথা কৈছে বিজেপিয়ে দলং ৰাস্তা ঘাট নিৰ্মাণৰ কথা কৈছে গতিকে সামগ্ৰিকভাৱে আপোনালোকৰ আজিৰ তাৰিখত চিন্তা ভাৱনাখিনি কেনেকুৱা যে এইবাৰ প্ৰকৃতাৰ্থত কোনখিনি বিষয়ে ৰাইজক চুই যাব আৰু সেইখিনি ভোটলৈ কনভাৰ্ট হ'ব ভাৰতীয় জনতা পাৰ্টীয়ে সদায় জনতাই জনাৰ্দন বুলি বিশ্বাস কৰে সেইকাৰণে আমি ৰাইজৰ মাজত যেতিয়া প্ৰতিটো নিৰ্বাচনত আমি ৰাইজৰ ওচৰলৈকে যাওঁ আমি প্ৰথমবাৰ 2016 চনত ৰাইজৰ ওচৰলৈ যাওঁতেই ৰাইজক আহ্বান কৰিছিলোঁ পৰিৱৰ্তনৰ স্বাৰ্থত আমাক ভোট দিয়ক কি পৰিৱৰ্তন কৰিছোঁ আমি পৰিৱৰ্তন কৰিছোঁ মানুহৰ মাজত আস্থা আৰু বিশ্বাসৰ সেই পৰিৱৰ্তনৰ ফলত আজি প্ৰতিজন যুৱকে বা প্ৰতিজন অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক ক'ব পৰা হৈছে যে পঢ়িলে এটা চাকৰি পাবি অৰ্থাৎ যুৱক চামৰ মাজতো নৱপ্ৰজন্মৰ মাজত বিশ্বাস হৈছে যে মই পঢ়িলে এটা চাকৰি পাম এই যিটো বিশ্বাস এই বিশ্বাসে তেখেতসকলক নতুন দিগন্তৰ ফালে লৈ গৈছে ঠিক তেনেদৰে কৰ্মস্পৃহা বৃদ্ধি কৰিবৰ কাৰণে যিটো আমি সকলো সময়তে চৰকাৰী চাকৰি দি কৰ্মসংস্থাপন বা নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰি সেইকাৰণে অনাগত সময়তো আমি বিশ্বাস জনতাই আমাক আশীৰ্বাদ দিব 2026ত সেইকাৰণে উঠি অহা নৱপ্ৰজন্মই যাতে নিজৰ ভৰিত নিজে থিয় দিব পাৰে তাৰ কাৰণে যে মুখ্যমন্ত্ৰী মহোদয়ে আৰম্ভ কৰিছিল CM ত্ৰিপলী অৰ্থাৎ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ যোজনা সেই পৰিসীমাটো আমি বৃদ্ধি কৰি অন্ততঃ 5 লাখলৈকে যাতে যুৱকক আমি এইবাৰ যে 1 লাখ যুৱকক 2 লাখ টকা দিয়াৰ কথা ভাবিছিলোঁ অহাবাৰ আমি অন্ততঃ মিনিমাম 5 লাখ যুৱকক যাতে দিব পাৰি তেনেকুৱা এটা বিশ্বাস আছে হয় তাৰ উপৰিও কেতিয়াবা কি হয় মই লগে এটা কথা কৈ যাওঁ দেই আপুনি উত্থাপন কৰিছে কথাবিলাক যেহেতু আমাৰ পেনেলখন দেখুৱালে আপুনি কৰ্মস্পৃহাৰ কথা কৈছে কিন্তু কংগ্ৰেছে বাৰম্বাৰ কৈ আছে বিৰোধীয়ে বাৰম্বাৰ কৈছে যে আপোনালোকে হিতাধিকাৰী সৃষ্টি কৰি মানুহখিনিক অকৰ্মণ্য কৰিছে আমি এটাও হিতাধিকাৰী কোনো এটা হিতাধিকাৰী স্কিম যদি চাই বিজেপিয়ে এটাও হিতাধিকাৰী আঁচনি সৃষ্টি কৰা নাই যেনেকৈ বৃদ্ধ পেঞ্চন মই এটা সৰু উদাহৰণ দিছোঁ বৃদ্ধ পেঞ্চন আগতে 250 টকা দিয়া হৈছিল বিধৱাগৰাকীক 300 টকা দিয়া হৈছিল আমি এইটো অনুভৱ কৰিছোঁ যে 250 বা 300 টকাৰে চলিব নোৱাৰে আৰু সেই কাৰণে 1250 টকা দি অৰুণোদয় কণা হৈছে দ্বিতীয়তে সেইগৰাকী যেতিয়া আমি এগৰাকী মহিলাক এই 10,000 টকাটো দিয়া হৈছে
10,000 টকাটোকো হিতাধিকাৰী বুলিয়ে কোৱা হয় কিন্তু সেই 10,000 টকা যদি সেই মহিলাগৰাকী স্বাভিমান হৈছে যে মই কিবা এটা কৰিব পাৰিম স্বাৱলম্বিতা গতিকে যেতিয়া হিতাধিকাৰী আঁচনি বুলি কয় আঁচনি দুই ধৰণে থাকে গণতন্ত্ৰত দুই ধৰণৰ আঁচনি দৰকাৰ হয় যাৰ এটা ইকনমিক কন্ট্ৰিবিউশন থাকে হেও আঁচনি আৰু কিছুমান আঁচনিৰ ইকনমিক কন্ট্ৰিবিউশনটো চোৱা নহয় সামাজিক সমানতা তাত বৈষম্যতা যাতে নাথাকে তাৰ কাৰণে আগুৱাই অনাৰ কাৰণে চোৱা হয় অৰুণোদয় আমাৰ কাৰণে এখন আঁচনি নহয় অৰুণোদয়ৰ জৰিয়তে আপুনি সেইগৰাকী আমি বাইদেউৰ কথা ভাবক যিগৰাকী বাইদেৱে আজি আমি যাৰ ঘৰত এজনী ছোৱালী থাকে তাক আমি কি বুলি মাতো মা বুলি মাতো কিন্তু সেইগৰাকী ছোৱালীক যেতিয়া বিয়া দিয়াৰ পিছত কিবা কাৰণত যদি স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি বা স্বামীৰ মৃত্যুৰ পিছত যিখন ঘৰত জন্মগ্ৰহণ কৰিছিল সেইখন ঘৰলৈকে ঘূৰি আহে সেইখন ঘৰতে তেওঁক কি বুলি কোৱা হয় এই অলক্ষী এই নিজৰ ঘৰখনে বচাব নোৱাৰিলে তেওঁতো সেই ভণ্টিগৰাকী সেই বাইদেউগৰাকী ভোট দিছে এইখন দেশৰ নাগৰিক হয় তেখেতৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে গতিকে সেই দায়বদ্ধতাৰ চিনস্বৰূপে আমি অৰুণোদয় আগবঢ়াইছোঁ হয় আমি প্ৰাউডলি কওঁ কিন্তু তাতকৈ ডাঙৰ কথা কি জানে যেতিয়া হিতাধিকাৰীৰ কথা কয় তেতিয়াই অৰুণোদয় আঁচনিটোৰ কথা কয় আজি এখেতসকলে আমাক সমালোচনা কৰে কংগ্ৰেছে আমাক সমালোচনা কৰে অৰুণোদয়ৰ নামত কিন্তু সেই কংগ্ৰেছে কিয় পাহৰে যে তেখেতসকলে আমি যি এতিয়া 3,000ৰ কথা কৈ আছোঁ যে আমি বঢ়াই 3,000 দিম সেই একেখিনি কংগ্ৰেছে আজি কেৰালাত 6,000 দিম বুলি কৈ আছে গতিকে তেখেতে কৰিলে ভাল আমি কৰিলে বেয়া এইটো হ'ব নোৱাৰে ঠিক আছে তাৰ মানে আপুনি এইটো ক'বলৈ বিচাৰিব যে মানে ধৰক এতিয়া যিখিনি মানুহে হিতাধিকাৰী আঁচনিৰ জৰিয়তেই হওক বা বিভিন্ন প্ৰকাৰে তেওঁলোকে এই সুবিধাখিনি লাভ কৰিছে তেওঁলোক আপোনালোকৰ বাবে ফিক্স ভোটাৰ হৈ পৰিল নে আপোনালোকে এইটো ভাবিছে যে আপোনালোকে ভাল কাম কৰিলে মানুহে পোনপটীয়াকৈ আপোনালোক এনেও ভোট দিব ফিক্স ভোটাৰ এনেও নহয় কিয় নহয় জানে আমি কিছুমান সমষ্টি জনিয়া দলগাঁও মানকাছাৰ ঢিং লাহৰীঘাট এইবিলাকত আমাৰ কেণ্ডিডেট জয় নহয় তাত অৰুণোদয় নোযোৱাকৈ আছে নেকি তাত আমি ভোট দিয়ে নিদিয়ে তেখেতসকলে ডিচাইড কৰিব সেইকাৰণে আমি সৰ্বধৰ্মী সৰ্বব্যাপী বুলি কওঁ 2011 চনত এখন লিষ্ট বনাইছিল আমি অকল ৰাজনীতি কৰিছোঁ মানে অকল ক্ষমতাৰ কাৰণে পাৱাৰৰ কাৰণে ৰাজনীতি কৰা নাই আমি সৰ্বাংগীন উন্নতিৰ কাৰণে কৰিছোঁ 2011 চনৰ লিষ্ট মতে আমি ঘৰ দি আছোঁ আজিও অসমত আজি কিছুদিন আগত সেই লিষ্টখনৰ শেষ হৈছে 2011 চনত কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ আছিল ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আছিল ইচ্ছা কৰিলেতো সেইখন বদলাব পাৰিলেহেঁতেন আমি কিন্তু সেইখন চেঞ্জ কৰা নাই কিয় জানে দুখীয়াৰ কোনো দল নাথাকে সেই কংগ্ৰেছৰ হ'লেও দুখীয়া বিজেপিৰ হ'লেও দুখীয়া যি দলৰে নহওক আৰু সেইকাৰণে তেখেতসকলক 2011 চনত বনোৱা লিষ্টখন আমি দি আছোঁ তেনেকুৱা এটা উদাহৰণ কংগ্ৰেছে দেখুৱাব পাৰিবনে 200 বছৰ হৈ গ'ল 200 বছৰ হৈ গ'ল চাহ উদ্যোগৰ কিয় কৰম পূজাক বন্ধ দিবৰ কাৰণে 69 বছৰ ৰখিবলগীয়া হ'ল কিয় চাহ উদ্যোগৰ সৰু যিবিলাক বীৰ পুৰুষ আছিল সাইমন সিং হৰ দেল দাস পানিকাক কিয় স্বীকৃতি দিয়া হোৱা নাছিল আপোনালোকে এইটো ভাবে যে এইখিনি এই কথাবিলাকেই আচলতে পৰৱৰ্তী সময়ছোৱাত বেলতলৈ মানে ভোটলৈ ৰূপান্তৰ নিশ্চিতভাৱে হ'ব কাৰণ জনতাই চাই আছে আৰু তাতকৈ ডাঙৰ কথা কি জানে মই এই কথা ক'বলৈ টান নাপাওঁ কংগ্ৰেছৰ যি তেখেতসকলৰ মিত্ৰতাৰ কথা চলি আছে কেতিয়াবা আপুনি মিত্ৰতা সংখ্যা গুৰু অঞ্চলত কেতিয়াবা মিত্ৰতাক লৈ চিঞৰ বাখৰ হাল্লা শুনিছে নেকি তেখেতসকলৰ মিত্ৰতাক লৈ সদায় আউল লাগে কিহক লৈ আগতে 32টা সমষ্টি আছিল ডিলিমিটেশ্যনৰ আগত আজি 22টা সমষ্টিলৈকে হা হৈছে আৰু সেই 22টা সমষ্টি সংখ্যালৈ মই কংগ্ৰেছৰ গতিকে ভূমিপুত্ৰৰ মাজত তেখেতসকল থাকক আজি তেখেতসকল ভূমিপুত্ৰৰ মাজত ভিত্তি হেৰাইছে ঠিক আছে মই বেদব্ৰত বৰা এতিয়া বিজেপিৰ তৰফৰ পৰা কোৱা হৈছে যে তেওঁলোকে যিখিনি কাম কৰিছে সেইখিনি অটোমেটিক্যালি ভোটলৈ ৰূপান্তৰ হ'ব তেওঁলোকে আৰু আছতীয়াকৈ মানুহক আকৃষ্ট কৰাৰ কোনো প্ৰয়োজন নাই কংগ্ৰেছৰ হাতত কি ইস্যু আছে বা কংগ্ৰেছে কিয় ভাবে যে বিজেপিক মানুহে ভোট নিদিব বিজেপিক মানুহে আপোনাক ধন্যবাদ ধুনীয়া বিষয় এটা লৈছে আৰু এইবাৰ মূল্যবুদ্ধ ৰাজনীতি হ'ব গৌৰৱ গগৈ আমাৰ সন্মুখত লৈ মুখ্য সেনানী হিচাপে গৌৰৱ গগৈক লৈ আমি যুদ্ধ কৰিছোঁ মূল্যবুদ্ধ ৰাজনীতি হ'ব কাৰণ আপুনি গৌৰৱ গগৈ যিটো লিগেচিৰ পৰা আহিছে তেওঁৰ দেউতাক তৰুণ গগৈ ডাঙৰীয়াই অসমত যি সময়ত অগপ চৰকাৰে গুপ্ত হত্যা কৰি মানুহক ওলাব নোৱাৰা কৰিছিল অৰ্থনীতি ভাঙি দিছিলে সেই সকলোবোৰ বাধা নেওচি তৰুণ গগৈ ডাঙৰীয়াই 15 বছৰত অসমৰ যি উন্নয়নৰ মুখ দেখাইছিলে সেই লিগেচি সেইবোৰ কথা দেখি মেলি গৌৰৱ গগৈ ডাঙৰীয়া আহিছে তাৰ পিছত কি হ'ল যে বিগত 10 বছৰত এইখন চৰকাৰে সিন্ডিকেট এইখন চৰকাৰে কৰাপশ্যন মুখ্যমন্ত্ৰীজন আৰু তেওঁৰ নিজৰ পত্নীৰ নামত অগাধ বিশাল তেওঁলোকৰ
সম্পত্তি এই কথাবিলাক ব্যক্তিগতভাৱে তেওঁলোকে কেনেকৈ মুনাফা আদায় কৰিব পাৰি তাৰেই গোটেই চৰকাৰখনৰ মন্ত্ৰীসকল জড়িত গিৰিগাৰী কেলেংকাৰী আছে গৰু চোৰৰ কেলেংকাৰী আছে এওঁলোকৰ বিৰুদ্ধে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল এওঁলোকে বিদেশী কথা কয় বিদেশী বহিষ্কাৰৰ কথা কয় আপোনালোকে যদি কেমেৰাই ধৰে মই দেখাই দিছোঁ এটা বস্তু যে আজি কাকতবিলাকত প্ৰকাশ হৈছে যে উচ্চ ন্যায়ালয়ত তেওঁলোকৰ যে চৰকাৰখনৰ বিদেশী খেদিবলৈ পইচা নাই যি এশখন বিদেশী ন্যায়াধীকৰণ আছিলে সেই এশখন বিদেশী ন্যায়াধীকৰণৰ আপোনাৰ দৰমহাটো দিব পৰা নাই এই ন্যায়াধীশসকলক কাগজ পত্ৰ পেঞ্চিল কিনিবৰ কাৰণে পইচা নাই অৰ্থাৎ তেওঁলোকে বিদেশী খেদিম বুলি কয় যোৱা সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কাৰ্যকালত 12খন কিমান বিদেশী খেদিছে তেওঁ বিদেশী ন্যায়াধীকৰণ যোনে বিদেশী চিনাক্ত কৰিব সেই বিদেশী ন্যায়াধীকৰণকেইখনৰ অৱস্থা বেয়া তেওঁলোক বন্ধ হৈ গৈছে বিদেশী ন্যায়াধীকৰণ নাই অৰ্থাৎ অসমত বিদেশী ন্যায়াধীকৰণ নাই মানে বিদেশী চিনাক্ত কৰা প্ৰক্ৰিয়াটো বন্ধ কৰি দিছে তাৰমানে এওঁলোকে বিদেশী খেদিব নিবিচাৰে কিন্তু বাৰে বাৰে য'ত মিয়াৰ কথা কয় ধৰ্মীয় ৰাজনীতিৰ কথা কয় এওঁলোকে বিদেশীৰ নামত এওঁলোকে ৰাজনীতি কৰে সেই কথাটো মানুহে দেখিছে দ্বিতীয় কথাটো এওঁলোকে দেখিছে যে এই যে হিতাধিকাৰীৰ নামত তেওঁলোকে 40 লাখ লোকক তেওঁলোকে অৰুণোদয় দিয়া বুলি কৈছে আমি আদৰণি জনাইছোঁ যে অসমত যদি সঁচাকৈ মানুহৰ নিডি পিপুলৰ সংখ্যা বা যি মানুহৰ অভাৱগ্ৰস্ত হৈছে মানুহৰ তেওঁলোকক যদি এওঁলোকে সকাহ দিব পাৰিছে খুবেই ভাল কথা কিন্তু সকাহটো ক'ৰ পৰা দিছে মানুহক আপুনি এজন জ্যেষ্ঠ সাংবাদিক আপুনি জানে প্ৰতি মাহত এইখন চৰকাৰে 10ৰ পৰা 12,000 টকাকৈ ঋণ ল'ব লগা হৈছে এই মাৰ্চ মাহতে কোটি এই মাৰ্চ মাহতে আপোনাৰ হাজাৰকৈ 9,000 কোটি টকা একেলগে ঋণ লৈছে এই ঋণ তেওঁলোকে যে লৈছে এই ঋণ লৈ পেলাই তেওঁলোকে হিতাধিকাৰী সকলক পইচা দিব লগা হৈছে গতিকে এই ঋণ যে লৈছে ঋণৰ বোজাটো কোনে মাৰিব এইটো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন মুখ্যমন্ত্ৰীটো আগতেও কৈছে যে চৰকাৰখনৰ ঋণ ল'বৰ পৰা যোগ্যতা আছে কাৰণে লৈ আছে মুখ্যমন্ত্ৰীয়ে সেই কথাটো কৈছে কিন্তু তাৰ ইয়াৰ 10 বছৰ আগত মুখ্যমন্ত্ৰীয়ে কি কৈছিল 10,000 কোটি টকা ঋণ থাকোঁতে মুখ্যমন্ত্ৰীয়ে হাহাকাৰ লগাইছিল যে আমি কেনেকৈ চলিম এতিয়া আমি দৰমহা দিব নোৱাৰিম এতিয়া সেই একেখনেই চৰকাৰ এখন চৰকাৰৰ বাৰ্ষিক বাজেট প্ৰায় 1.5 লাখ কোটি টকা 1.5 লাখ কোটি টকা হিমন্ত বিশ্ব শৰ্মাই বছৰি বাজেট দিয়ে ঋণৰ প্ৰসংগটো বেলতলৈ ৰূপান্তৰ হ'বগৈ নে নিশ্চয় মই ক'বলৈ দিয়ক কাৰণ ঋণটো কেনেকৈ হ'ব এই 150 কোটি টকা তেওঁলোকৰ বছৰত এখন বাজেট বনায় এতিয়া যিটো ঋণৰ বোজা হৈছে এখন বাজেটতকৈ ঋণৰ বোজা বেছি 2 লাখ কোটি টকাতকৈ ঋণৰ বোজা হৈছে আৰু একে অৱস্থা হৈছে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ আজি আপুনি পেট্ৰল ডিজেলৰ দাম বাঢ়িছে বা বাঢ়িবলৈ গৈ আছে এতিয়া আপুনি বজাৰত চিলিণ্ডাৰ পাবলৈ নাই বজাৰত চিলিণ্ডাৰ আপুনি ঘৰুৱা চিলিণ্ডাৰ হয়তো আছে ব্যৱসায়িক চিলিণ্ডাৰ বহুত মই সামাজিক মাধ্যমত পোষ্ট দেখিছোঁ যে এই কথাবিলাক নেশ্যনেল ইণ্টাৰনেশ্যনেল সমস্যা এইটো কেনেধৰণৰ অসমতো প্ৰভাৱ পৰিছে কিন্তু কথাটো হ'ল যে চৰকাৰখন চলাব পৰাকৈ যি ধৰণৰ দক্ষতা কেন্দ্ৰ আৰু ৰাজ্যত আমি ডাবল ইঞ্জিন চৰকাৰে কৰিব বুলি ভাবিছিলোঁ অসমত কৰিব পৰা নাই যদি তোমালোকৰ ডাবল ইঞ্জিন চৰকাৰী হয় কেন্দ্ৰত যদি তোমালোকে সহায় কৰে মাহে মাহে ঋণ ল'ব লগা কি হৈছে কেন্দ্ৰীয় চৰকাৰে তোমালোকক কিয় অনুদান নিদিয়ে এই কথাবিলাক আপোনালোকে ৰাইজৰ ওচৰলৈ লৈ যাব পাৰিছে আমি লৈ গৈছোঁ শুনক আমি পিপলছ মেনিফেষ্টো বনাইছোঁ এবাৰ আমি ৰাইজৰ ওচৰলৈ গৈ আমি সকলো মই নিজেও গৈছোঁ ৰাইজৰ অভাৱ অভিযোগসমূহ এটা বক্স বনাইছোঁ ৰাইজৰ অভাৱ অভিযোগসমূহ তাত ভৰাইছে সেইবিলাক আমি ৰিচাৰ্চ কৰি ৰাইজৰ অভাৱ অভিযোগসমূহ লৈ আমাৰ ইস্তাহাৰ প্ৰকাশ হ'ব আৰু ইতিমধ্যে আমি এখন অভিযোগনামা উলিয়াইছোঁ যে চৰকাৰখনৰ কোনবোৰ কাম বেয়া পাইছে চৰকাৰখনৰ প্ৰথম কাম বেয়া পাইছে যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ একাংশ মন্ত্ৰীয়ে সিন্ডিকেট ৰাজ চলাই সমান্তৰাল এক অৰ্থনীতি তেওঁলোকে গঢ়ি তুলিছে আজি চৰকাৰো চলিবলৈ অৱস্থা নাই মানুহক দৰমহা দিবৰ কাৰণে মানুহক হিতাধিকাৰীৰ অৰুণোদয় দিবৰ কাৰণে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিভিন্ন আঁচনিৰ যোগেদি ঋণ লৈছে ইয়াৰ বিপৰীতে কিন্তু মন্ত্ৰী আৰু বিধায়কসকল যিসকল শাসকীয় দলৰ তেওঁলোকৰ লাহ বিলাহৰ শেষ নাই তেওঁলোকে লাখ লাখ টকীয়া ঘড়ী পিন্ধিছে লাখ টকীয়া টি চাৰ্ট পিন্ধিছে আপোনাৰ তেওঁলোকে বিঘাই বিঘাই চাহ বাগিচা কিনিছে বিঘাই বিঘাই মাটি কিনিছে মই আকৌ কৈছোঁ যে এইবোৰ কাৰক হ'বগৈ নে নহয় মানুহে ভোট নিদিয়াৰ কাৰক হ'বগৈ আপুনি ৰাইজে যেতিয়া চাইলেণ্ট থাকে আপুনি তেতিয়া গম পাব যে তলত এটা কাৰেণ্ট হৈছে আৰু সেই কথাটোৱে হ'বলৈ গৈ আছে আমি ৰাইজ অসমৰ ৰাইজ এইকাৰণেই আমি অসমৰ ৰাজ্যক সন্মান কৰোঁ যে অসমৰ ৰাইজে এতিয়া ইণ্টাৰনেটৰ যুগত মানুহৰ হাতত মোবাইল ফোন আছে এণ্ড্ৰইড ফোন আছে মানুহে বুজি পায় যে এইবিলাক হিতাধিকাৰী সৃষ্টিৰ নামত এওঁলোকে যে মানুহক ঠগিছে প্ৰকৃততে যে এওঁলোকে মানুহক আৰু 1 লাখ টকা দিম বুলি যে এওঁলোকে কৈছিলে 1 লাখ টকা দিম বুলি যে কৈছে 1 লাখ টকাটো দিয়া নাই নহয় 10,000 টকাটো 1 লাখ টকা নহয় ঠিক আছে দেৱজিৎ মহন্ত এটা উত্তৰ দিব মই যাম মই বাক্যত মই কি কৈ দিম হেৰি যে এজনী মহিলাই 10,000 টকাকে যে পাইছে সেই পইচাখিনি পাবৰ কাৰণে তেওঁলোকে 4,000 মান টকা খৰচ কৰিব লগা হৈছে এতিয়া থাকিল 6,000 টকা ইনভেষ্ট কৰি তেওঁলোকে 1 লাখ টকালৈ কেনেকৈ আহিব মই কৈছোঁ সেইগৰাকী মহিলাসকলক এগৰাকীক 1 লাখ টকা চৰকাৰে দি দেখাওক মহিলা উদ্যমিতা আছে মানুহখিনি যেতিয়া প্ৰতিক্ৰিয়া লৈছিলোঁ 1 লাখ টকা দিহে মানুহে কাম কৰিব পাৰিব 10,000 টকাত মানুহে কিবা আঁচনি কৰিব আপুনি জানে 10,000 টকা কি
আঁচনি কৰিব মোক আপুনি কওকচোন ঠিক আছে। 1 লাখ টকা গোটেই দি দিয়ক 1 লাখ টকাতে দোকান এখন মানে খুলিব পাৰিব 10,000 টকা ঠিক আছে আপুনি টেকনিক্যালিটিজখিনি কৈছে কিন্তু মানুহৰ মাজত সেইখিনি কৈছে না মই আহি আছোঁ চিত্ৰঞ্জন মছুমতাৰী আপোনাকো স্বাগতম স্ক্ৰীণত দেখিছোঁ বৰ্তমান মোৰ সৈতে অগপৰ মুখপাত্ৰ আৰু তথা তেওঁ বৰ্তমান সময়ত সাধাৰণ সম্পাদক জ্যোতিমণি মৰাণ তেখেতো আহি উপস্থিত হৈছে স্বাগতম মই প্ৰথমতে চিত্ৰঞ্জন মছুমতাৰী আপোনাৰ ওচৰলৈ আহিছোঁ কংগ্ৰেছ আৰু বিজেপিৰ কথাখিনি আমি শুনিলোঁ এতিয়া আপুনি কি ভাবে অজাপক ভোট দিব পৰাকৈ অজাপয়ে ৰাইজৰ মাজত কেনেকৈ কিমান সোমাব পাৰিছে বা কি কাৰণে বিজেপিক এইবাৰ ভোট নিদিব কোনসমূহ ইস্যু আচলতে ৰাইজৰ কাষ সঁচাকৈ পাইছেগৈ চিত্ৰঞ্জন মছুমতাৰী আপোনাৰ অডিঅ' পোৱা নাই মিউট হৈ আছে নেকি আপোনাৰ অডিঅ'টো চাওক ভোট কথাটো জনসাধাৰণৰ এটা মৌলিক অধিকাৰ আৰু জনসাধাৰণে খুব বিবেচনা কৰি ভোট দিয়ে যিমান প্ৰচাৰ নচলাও যিমান জাক জমকতাৰে তেওঁলোকে সভা সমিতি নকৰক যিমান প্ৰলোভন বা প্ৰতিশ্ৰুতি নিদিয়ক জনসাধাৰণে খুব সচেতনভাৱে ভোট দি আহিছে আৰু এইবাৰ নিৰ্বাচনটো কিন্তু উল্লেখনীয় যে প্ৰথম নিৰ্বাচনটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্মুখত থাকি এইবাৰ চাগে নিৰ্বাচন খেলিব যে তেওঁৱে মুখ্যমন্ত্ৰী আকৌ হ'ম বুলি তেওঁ চাগে নিৰ্বাচন খেলিব তাতে এটা সন্দেহ আমি দেখিছো যে বিজেপি চৰকাৰৰ বিজেপি নেতৃত্বাধীন যিটো বিজেপি আৰু অগপ আৰু বিপিএফ বা UPPL মিত্ৰজোঁটৰ যিখন চৰকাৰ তেওঁলোকে যে আগন্তুক নিৰ্বাচন যে এটা প্ৰত্যাহ্বান সন্মুখীন হ'ব এইটো ইতিমধ্যে তেওঁলোকে গম পাইছে আৰু সেই প্ৰত্যাহ্বানটো তেওঁলোকে নিজে নিজে উপলব্ধি কৰিছে সেইকাৰণে তেওঁলোকে ব্যাপকভাৱে প্ৰচাৰ ব্যাপকভাৱে প্ৰলোভন ব্যাপকভাৱে তেওঁলোকে কিন্তু জন আশীৰ্বাদ যাত্ৰাটো মানুহৰ যথেষ্ট ভিৰ দেখা পালো আমি চাওক জন আশীৰ্বাদ যাত্ৰাত মানুহ কিয় নহ'ব আপুনি কওকচোন যদি এই মানুহখিনিক যদি অৰুণোদয় কাটি দিম অৰুণোদয় পাবলৈ হলে যাব লাগিব উদ্যমিতাৰ মানে লাখপতি হ'বলৈ কাৰণে যাব লাগিব 10,000 টকা পাবলৈ হলে যাব লাগিব নহলে কাটি দিম তেনেকা ধৰণৰ প্ৰতিশ্ৰুতি দিছে আৰু যিসকলক নিছে আপোনালোকে সকলোৱে গম পায় টকা পইচা সকলো খৰচ কৰি তেওঁলোকে বাছ চাছ দি পেলাই তেওঁলোকে নিছে নিলেতো মানুহেতো যাবই তেনেকা পৰিৱেশ আমি বহুতবাৰ দেখিছো গোটেই আমি নিৰ্বাচনৰ সময়ত তেনেকা বহুত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি আমি দিয়া দেখিছো কিন্তু কথাটো হ'ল আমাৰ হাতত যিবিলাক ইস্যু আছে যে বিজেপি চৰকাৰ কেনেকৈ আহিছিল অসমত 2014 চনৰ পৰা আমি হিচাপ কৰিছো নহয় 2014 চনত নৰেন্দ্ৰ মোদীৰ কোৱা কথা কি কৈছিল যে নৰেন্দ্ৰ মোদীয়ে কৈছিল 16 মে কে বাদ ये बांग्लादेशी ताली टुपला बांधना पड़ेगा এটা কিমানজন বাংলাদেশী তালি টুপলা বান্ধিলে কালি এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মুখ্যমন্ত্ৰী এটা হিচাপ দিছে তেখেতৰ হিচাপ অনুযায়ী যদি আমি একদম অতীজৰ পৰা চাওঁ এটা আইন অনুসৰি তেতিয়াহ'লে আমাৰ হাতত বৰ্তমান সময়ত অসমত মানে 60 লাখ মান বৰ্তমান সময়ত অবৈধ নহলেও ঠিক পূৰ্ববংগীয় মুছলমানৰ লোক আছে যিসকলক আচলতে 70 লাখ আপোনাৰ ভুল হৈছে 60-70 লাখ মান মানুহ আছে যাক প্ৰশ্ন কৰাৰ আমাৰ অধিকাৰ আছে বুলি তেওঁ দাবী কৰিছে কিন্তু তেওঁ এইটোও কৈছে যে এইটো পসিবল নহয় যে ইমানখিনি মানুহক আমি খেদিব পাৰো সেই কাৰণে আমি মানে তেওঁলোকক হেতু অধিকাৰ আছিল তেওঁ নিজে স্বীকাৰোক্তি কৈছে যে 70 লাখ সন্দেহযুক্ত বা বাংলাদেশী মানুহ আছে তেওঁলোকক খেদিবলৈ কাৰণে বিজ্ঞানসন্মত কাম কি আছিল বিজ্ঞানসন্মত কাম আছিল অসম চুক্তি ৰূপায়ণ কৰিব লাগে 6 নম্বৰ দফা কাৰ্যকৰী কৰিব লাগে খিলঞ্জীয়া মানুহক সুৰক্ষা ৰক্ষা কৱচ দিব লাগে NRC উন্নীতকৰণ কৰি বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ কৰিব লাগে এই কামটো তেওঁলোকে সব পেলাই দিলে এতিয়া সব আঁতৰাই দিলে তো তেওঁলোকে এই কথাটোকে প্ৰতিশ্ৰুতি দিছিল জাতি মাটি ভেটিৰ কথা তেওঁলোকে কৈছিলতো 2016 চনত তেওঁলোকে হৰাইগাড়ৰ ৰণত জিকিছিলতো এই 12 বছৰে আমি কি কৰিছো দেখিলো নহয় এই যে 10 বছৰ 5 বছৰ সৰ্বানন্দ সোণোৱাল আৰু 5 বছৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কি কৰিলে আমি দেখিলো নহয় এটো ইস্যু হবনে এতিয়া ইস্যু হবনে এটো ৰাইজৰ মাজত ইস্যু কিয় নহব ইস্যু হব আৰে এটো জাতীয় বিষয় মানুহে জনসাধাৰণে এইটোক লৈহেতো গোটেই ভোটটো দিছিল
জাতীয় ইস্যুটো কোনো আপুনি আওকাণ কৰি পেলাই কোনো নিৰ্বাচন হ'ব নোৱাৰে গতিকে মানুহে দেখিলে যে তেওঁলোকে ঠগ প্ৰবঞ্চনা কৰিছে প্ৰতিশ্ৰুতি দিছিল কিন্তু প্ৰতিশ্ৰুতিবিলাক তেওঁলোকে অখাত তেওঁলোকৰ প্ৰতিশ্ৰুতি সব দেখিলে মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কৈছিল একো মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই প্ৰতি বছৰে 2 লাখকে যুৱক যুৱতীসকলক চাকৰি দিম বুলি কৈছিল দিব পৰা নাই আপুনি চাব চাকৰি দিয়াৰ নামত তেওঁলোকে ঢাকঢোল বজাই আছে আজি চাকৰি 1,56,000 মানুহক চাকৰি দিয়া বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে এইটো খালী হৈ যোৱা বিলাক ফিল আপ কৰিছে খালী তাই পূৰণ কৰি আছে এইটো আমিতো বুজি পাইছো নহয় 15 বছৰ তৰুণ গগৈ চৰকাৰৰ দিনতো অসমৰ চাকৰিয়ালৰ সংখ্যা 5 লাখ আছিল এতিয়া আমি গম পাইছো এতিয়াও আমি জানিছো যে অসমত এতিয়াও 5 লাখে চাকৰিয়াল সংখ্যা তো বাঢ়িব লাগিছিল 6 লাখ হ'ব লাগিছিল 7 লাখ হ'ব লাগিছিল যেটো নাই হোৱা গতিকে এইবিলাক গোটেই কথাবিলাক জনসাধাৰণে দেখিছে আৰু মূল কথা চাওক 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বোলে কিমান ৰামঠকন দিলে জুবিন গাৰ্গক তেওঁলোকৰ চৰকাৰৰ দিনত চৰকাৰে পৃষ্ঠপোষকতা কৰা অনুষ্ঠানত নি পেলাই জুবিন গাৰ্গ হত্যা হ'ল তাৰমানে হত্যাত এই চৰকাৰখন জড়িত হত্যাত তেওঁলোকৰ দল জড়িত নেকি আমিতো সুধিব লাগিব আৰু জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত কেনেকৈ গাফিলতি কৰিছে কেনেকৈ অৱহেলা কৰিছে এইটো দেখিছে নাই ৰাইজেতো প্ৰশ্ন কৰিছে যে তেওঁলোকে যে এই জন আশীৰ্বাদ যে বিচাৰি ফুৰিছে জন আশীৰ্বাদ বিচাৰি ফুৰা কথাটো হ'ল তেওঁলোকৰ ভয় বহুত আপুনি চাব পলিটিক্যাল ক্যালকুলেশনটো অলপ চাব পলিটিক্যাল কেমিষ্ট্ৰি আৰু পলিটিক্যাল এৰিথমেটিক এই পলিটিক্যাল কেমিষ্ট্ৰি আৰু পলিটিক্যাল এৰিথমেটিক হলে তেওঁলোকে হাৰে কাৰণ যোৱাবাৰ আমি ঐক্যবদ্ধ নোহোৱাৰ কাৰণে প্ৰায় উজনিত 18টা সিটত আমি হাৰিছিলো 18টা সিটত সেই 18টা সিটত এবাৰ তেওঁলোকৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান হ'ব কিন্তু একলগটো এবাৰো হ'ব পৰা নাই আপোনালোক ৰাইজৰ দলটো এতিয়াও অহা নাই নাই চাওক আহা এইটো বেলেগ কথা কিন্তু নিৰ্বাচন কি হ'ব চাব নিৰ্বাচন হ'ব হিমন্ত বিশ্ব শৰ্মা ভাল নে গৌৰৱ গগৈ ভাল না লুৰিণ গগৈ ভাল হিমন্ত বিশ্ব শৰ্মা এই 25 বছৰ কাল যেটো শাসনত থকা যি কৰিলে তাৰ হিচাপ এবাৰ নলব বুলি ভাবিছে নেকি জনসাধাৰণ তেওঁ যিফালে দিছে মানুহক যে এতিয়া অৰুণোদয় আঁচনি কথা কৈছে তেওঁ লাখপতি বনোৱাৰ কথা কৈছে এতিয়া অৰুণোদয় আৰু লাখপতি বনোৱাৰ নামত যিটো লাইন পাতাই 10,000 টকা কাগজ পত্ৰ ফিল আপ কৰাই যিটো 12,500 টকা এটোতো ঘৰত বহি পাব লাগে কিয় মহিলা আই মাতৃসকলক লাইন পাতাই কেৱল 10 বছৰত 10,000 টকা আৰু তেওঁলোকৰ পত্নীসকলৰ কাৰণে 2,50,00,000 লাখ কিন্তু 50 লাখ 2 কোটি হাজাৰ বিঘা মাটি কোটি টকাৰ চিত্ৰঞ্জন বসুমতাৰী ডাঙৰীয়া মই এইটো ন্যায় হ'ল কিয় ঠিক আছে মই আহি আছো আপোনাৰ ওচৰলৈ ঠিক আছে মই আহি আছো নহয় ঠিক আছে অগপৰ সাধাৰণ সম্পাদক জ্যোতিমণি পৰাণ আছে চিত্ৰঞ্জন বসুমতাৰী হওক বা কংগ্ৰেছে হওক যিখিনি অভিযোগ উত্থাপিত কৰিছে তেওঁলোকে তাতকে ঠিক আছে এতিয়া তেওঁলোকে কৈছে যে যিখিনি আঁচনিৰ মহিলাৰ কথা কোৱা হৈছে তেওঁলোকৰ লগত আচলতে ন্যায় হোৱা নাই তেওঁলোকে এতিয়াও শাৰী পাতিবলগীয়া হৈছে বা ইত্যাদি তেওঁলোকে বিভিন্ন কথা কৈছে কিন্তু আপোনালোকে যিখিনি প্ৰতিশ্ৰুতি দি চৰকাৰখন আহিছিলে বিগত 10টা বছৰে আপোনালোকে একো কৰিব নোৱাৰিলে ৰাজ্য চৰকাৰ বা ৰাইজে সেইখিনি হিচাপ ৰাখিব বা এবাৰ সেইখিনি হিচাপ ৰাখি আচলতে ভোটটো দিব আপোনাৰ ক'বলগীয়াখিনি কেনেকুৱা অগপৰটো বাৰ পৃথককৈ মই কথা পাতিমেই প্ৰথম কথা হ'ল চিত্ৰঞ্জন বসুমতাৰী ডাঙৰীয়া যিখিনি কথা অভিযোগ উত্থাপন কৰিছে সেইটো এটা অতি হাস্যকৰ বিষয় কংগ্ৰেছৰ দিনত কিহৰ কাৰণে লাইন পাতিছিলে কংগ্ৰেছৰ দিনত মহিলাসকলে আঁঠুৱাৰ কাৰণে লাইন পাতিছিলে সূতাৰ কম্বলৰ কাৰণে লাইন পাতিছিলে আঁঠুৱা সূতা কম্বলৰ কাৰণে লাইন পাতিছিলে আৰু সেই আঁঠুৱা সূতা কম্বল নাপায় এটা সময়ত পঞ্চায়তৰ অফিচ জ্বলাইছিলে এই কথাখিনি চিত্ৰঞ্জন বসুমতাৰী ডাঙৰীয়া জানে নে নাজানে আৰু আমি চৰকাৰ নহাৰ ভয় এইটো কাৰণে কৰোঁ আকৌ আগ্ৰাসী ৰূপত বনাঞ্চল ধ্বংস কৰিব নেকি সত্ৰৰ মাটিত দখল কৰিব নেকি এইটো কাৰণেহে আমি ভয় কৰোঁ আমি চৰকাৰখন নাহিব বুলি ভয় খোৱা নাই আমি ভয় খাওঁ তেওঁলোকৰ যদি সমৰ্থনত ৰাইজে কেনেবাকৈ ভোট দিবলৈ যায় বনাঞ্চল আকৌ ধ্বংস হ'ব মানে আপোনালোকৰ চৰকাৰ নহাতকৈ তেওঁলোকৰ চৰকাৰ অহাটোক লৈ আপোনাৰ ভয় তেওঁলোকে আহিলে সিন্ডিকেট হ'ব কমিশ্যন হ'ব আকৌ চৰকাৰ চাকৰি দিবৰ কাৰণে লাখ টকা কোটি টকা ঘোষ দিব লাগিব আৰিছ খান ওলাব আকৌ সেইকাৰণে আমি ভাবোঁ যে চিত্ৰঞ্জন বসুমতাৰী ডাঙৰীয়াই কংগ্ৰেছৰ লগত যি মিত্ৰতা কৰিছে এইটো এটা অতি মানে অসমৰ কাৰণে লজ্জাজনক বিষয় জাতীয়তাবাদৰ নামত যিটো দলৰ লগত মিত্ৰতা কৰিছে তেখেতসকলে কাৰ লগত মিত্ৰতা কৰিছে 860 গৰাকী
ব্যক্তিক বৰ্বৰভাৱে হত্যা কৰা কংগ্ৰেছৰ লগত মিত্ৰতা কৰা নাই নে এই কথাখিনি অসমৰ ৰাইজে কেতিয়াও পঢ়া নাই চুক্তিখনে পালন কৰিব নোৱাৰে অসমৰ ৰাইজে পঢ়া নাই এই কথাখিনি মনত ৰাখিছে যে অসমৰ ৰাইজে মনত ৰাখিছে 860 গৰাকী নিহংসভাৱে কংগ্ৰেছৰ দিনত হত্যা কৰিছে চুক্তি স্বাক্ষৰকাৰী চুক্তি ৰূপায়ণ কৰিব নোৱাৰিলে তাৰ লগে লগে আপোনালোকে অসম চুক্তি কথা কয় আপুনি অসম আন্দোলনৰ কথা কয় আপোনালোকে কেইটা চিট পাব আপোনালোকে অগপত হলে অসম জাতীয় পৰিষদে নিজৰ কথা আপোনালোকে নোৱাৰিলে অসম জাতীয় চুক্তিখন ৰূপায়ণ কৰিব নোৱাৰিলে অসম চুক্তি আপোনালোকে অসম চুক্তি 6 নং দফা ৰূপায়ণ কৰিব নোৱাৰিলে ঠিক আছে ঠিক আছে আপুনি শহীদৰ কথা কয় বেদবৰ পৰা এক মিনিট মই আপুনি ডিবেটলৈ যাম আমি আন্দোলন কৰা মানুহ বেদবৰ পৰা এক মিনিট এটা চাওক শহীদৰ নাম কিয় আপোনালোকে জ্যোতিমণি মৰাণ চাওক ঠিক আছে এগৰাকী ব্যক্তিও জ্যোতিমণি মৰাণ ঠিক আছে আজিলৈকে বহি দিয়া নাই ঠিক আছে বিজেপি না ঠিক আছে আপোনাৰ এক মিনিট বিৰোধীকৰণৰ ক্ষেত্ৰত মাত মাতিব নোৱাৰে ঠিক আছে চাওক মই কৈ আছো জ্যোতিমণি মৰাণ চাওক এক মিনিট অগপয় ঠিক আছে এক মিনিট মিছা কথা ক'লে ঠিক আছে এক মিনিট বিজেপিয়ে মুখ্যমন্ত্ৰীৰ ফেজটো লৈ নিৰ্বাচনত আগবাঢ়িছে তেওঁলোকে ভাবিছে যে মুখ্যমন্ত্ৰীৰ গ্ৰহণযোগ্যতা আছে মুখ্যমন্ত্ৰীয়ে কাম কৰিছে মুখ্যমন্ত্ৰীয়ে আঁচনি দিছে বা কিবা কিবি তেওঁলোকৰ অগপয় নিজৰ এজেণ্ডাত অগপয়তো এবাৰ কেইবাটাও সিটত নিৰ্বাচন খেলিব আৰু আমি আশা কৰিছো বিগত নিৰ্বাচনত হয়তো 29টা পাইছিল এবাৰ তাতকৈ বেছি পাব বুলি আমি আশা কৰো আঞ্চলিক দল হিচাপে পাইনে নাপায় নাজানো আৰু তেওঁৰ খিলঞ্জীয়া আধিপত্য থকা কেইটা সমষ্টিত তেওঁলোকে আসন পায় সেইটোও খুব গুৰুত্বপূৰ্ণ কিন্তু অগপৰ ইছ্যুসমূহ কি অগপয় আজি তাৰিখত মুখ খুলিব পৰাকৈ আছে নে মানুহৰ ওচৰত অসম গণ পৰিষদ দল ৰাইজৰ মৰমৰ দল আৰু অসম গণ পৰিষদ দলৰ জন্ম ইতিহাস সকলোৱে জানে আৰু হিপাৰ সৈতে সংপৃক্ত এটা দল আৰু চৰকাৰৰ পৰা যোৱা ইতিহাসটো মানুহে জানে ভালকৈ কি কাৰণে চৰকাৰৰ পৰা যাবলগীয়া হ'ল ৰাজনৈতিক দল এটা বিভিন্ন কাৰণত বিভিন্ন সময় সাপেক্ষে বিভিন্ন ধৰণৰ সিদ্ধান্ত ল'ব লগা হয় এই কথাখিনি জানে কিন্তু অসম গণ পৰিষদ দলে প্ৰগতিশীল জাতীয়তাবাদৰ ধ্যান ধাৰণাৰে সংকীৰ্ণতাবাদৰ বিপৰীতে কাম কৰিব খুজিছে আৰু অসম গণ পৰিষদ দলক বহুতে অভিযোগ দিব খোজে যে এই মাইনৰিটি এৰিয়াত লৈছে নেকি চিট আমুক লৈছে নেকি অসমখনত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মীয় সম্প্ৰদায় সকলোকে লৈ সন্মিলিত প্ৰচেষ্টাৰে অসম গণ পৰিষদ দলে আগুৱাই যাব খোজে কোনো আগত নহয় কোনো পিছত নহয় এই ভাৱধাৰাৰে অসম গণ পৰিষদ দলে আগুৱাই যাব খোজে আৰু অসম গণ পৰিষদ দলে ভাৰতীয় জনতা পাৰ্টিৰ লগত এইটো কাৰণে মিত্ৰতা কৰিছে যে অসম গণ পৰিষদ দলৰ যিখিনি সপোন আশা আকাংক্ষা সেই অসম আন্দোলনৰ সময়ৰ পৰা ভাৰতীয় জনতা পাৰ্টিয়ে বহু ক্ষেত্ৰত অসম গণ পৰিষদৰ দলৰ প্ৰতি বা ৰাইজৰ প্ৰতি অসমৰ জাতি জনগোষ্ঠীৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰিছে আৰু ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে তেখেতসকলে আহি আছো সেই বিষয়টো লক্ষ্যজ্যোতি গগৈ আহি আছো চিটত আহি আছো এক মিনিট লক্ষ্যজ্যোতি গগৈ মই আপুনি ইনবক্সটো লৈ লৈছো এক মিনিট লক্ষ্যজ্যোতি গগৈ নেতাজনৰ কথাখিনি শুনি মোৰ হাঁহি উঠি আছে ঠিক আছে এক মিনিট লক্ষ্যজ্যোতি গগৈ মোৰ প্ৰশ্নটো এইটো একেবাৰে হাৰ নাইকিয়া এটা হাতী হৈ গ'ল এতিয়া অসম গণ পৰিষদটো এতিয়া কামি হাৰ নাইকিয়া এটা হাতীলে আপোনালোকৰ হাৰ আছে আৰু আপোনালোকে হেৰি কৰিছে আৰু আপোনালোকৰ পঞ্চায়তৰ সদস্য কেইগৰাকী আছে ৱাৰ্ড মেম্বাৰ কেইগৰাকী আছে অসমত সেই কথাটো কওক পঞ্চায়ত নিৰ্বাচনত আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিছিলে ৱাৰ্ড মেম্বাৰ কেইগৰাকী আছে মিউনিচিপালিটিত কেইগৰাকী আছে জেডপিচি কেইগৰাকী আছে কাউন্সিলৰ কেইগৰাকী আছে সিন্ডিকেট আমিও দেখি আছো জ্যোতিমণি দায়ো দেখি আছে যদি জ্যোতিমণি দাই এতিয়া এযোৰ চশমা পিন্ধি আছে অন্ধ চশমা এযোৰ যদি পিন্ধি আছে মই নাজানো তিনিচুকীয়া জিলাৰ পৰা আপোনালোকে চাবচোন যে কেনেকুৱা কয়লাৰ চিণ্ডিকেট চলি আছে কাঠৰ চিণ্ডিকেট চলি আছে গৰুৰ চিণ্ডিকেট চলি আছে তেওঁলোকেতো বিৰাট কৈ থাকে যে আমি একদম গৰুক আমি পূজা কৰো গৰুৰ ভক্ত আপুনি এদিন আপুনি আমাৰ তিনিচুকীয়া জিলাৰ যিকোনো এটা ৰাস্তাত আপুনি ৰৈ চাব যে কেনেকে গৰুৰ চিণ্ডিকেট চলি গৰু মানে অপেনলি গৈ আছে গতিকে এইবিলাক কথা যেতিয়া জ্যোতিমণি দাই কৈ অসম গণ পৰিষদ নামৰ হাতীটোৰ যে কামিহাৰ ভাঙি থাকিলে এই কথাটো মই একদম নিশ্চিত দিব পাৰো আজি অসম গণ পৰিষদৰ এনেকুৱা অৱস্থা যে তেওঁলোকে কোনকেইটা চিটত খেলিব এই কথাটো নিজে মানে বুকু ডাঠি ক'ব নোৱাৰে য'ত বিজেপিয়ে দলিয়াই দিয়া চিট কেইটা তেওঁলোকে খেলাৰ বাহিৰে তেওঁলোকৰ উপায় নাই নিৰ্বাচনত খেলাটো ডাঙৰ কথা নহয় জিকি অহাটো ডাঙৰ কথা ৰাজনৈতিক দলৰ মাইনৰিটি কথা কি ৰাজনৈতিক দল এটাই জিকি ৰাইজৰ সেৱা কৰিব পাৰিব লাগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা দলৰ এজন নেতাই যেতিয়া মানে বিজেপিক ডিফেণ্ড দি তেওঁলোকে শাসকীয় দলটোক ডিফেণ্ড দি বিৰোধীক যেতিয়া সমালোচনা কৰিব যেতিয়া আমাৰ জাতীয় মানে আঞ্চলিকতাবাদী আমাৰ ৰাজনৈতিক দলক যেতিয়া সমালোচনা কৰিব তেতিয়া আমাৰ ঠিক আছে এতিয়া জ্যোতিমণি গগৈ
মোৰ প্ৰশ্নটো হৈছে ঠিক আছে বিষয়সমূহলৈ যাম অগপক কিয় ভোট নিদিব মানুহে বিজেপিক কিয় ভোট নিদিব এইটো বেলেগ কথা আমি সুধিছোঁ যে ৰাইজৰ দলক ঠিক আছে শিৱসাগৰ সমষ্টিত আপোনালোকৰ বিধায়ক আছে আৰু দুগৰাকী এনেকুৱা নেতাক আপোনালোকে আপোনালোকৰ দলত সংযোজন কৰিছে যি দুগৰাকীৰ বিতৰ্কৰ শেষে নহয় তথাপিও বাৰু ঠিক আছে এগৰাকী ভাল মানুহ এগৰাকী বিতৰ্কিত সেইটো আমি ক'বলৈ নাযাওঁ আপোনালোকৰ নিজৰ কথা কাক লৈছে দলত কাক লোৱা নাই কিন্তু কথাটো হৈছে আজিৰ তাৰিখত অখিল গগৈক ফেচ কৰি আপোনালোকে এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে আপোনালোকৰ কেইবাগৰাকীও প্ৰাৰ্থী আছে আৰু আপোনালোকৰ ভেটিও শক্তিশালী হৈছে কেইটামান সমষ্টিত সেইটো ঠিক কথা কিন্তু আপোনালোকৰ ইছ্যুটো কি আপোনালোকৰ ইছ্যুটো কেৱল বিজেপিয়ে বেয়া কাম কৰাটো নে আপোনালোকৰ ফালৰ পৰা কিবা সংযোজন আছে নাই আমাৰ ইছ্যু বিজেপিয়ে যে বেয়া কাম কৰিছে যিখিনি বিজেপিয়ে কৰা কাম এইখিনিক আমি ৰাইজক দেখুৱাৰ পৰিৱৰ্তে আমি কি কৰোঁ আমি কৈছোঁ যে আমি ইতিমধ্যে আপোনালোকে জানে যে অসমৰ আমিয়ে চাগে প্ৰথমটো ৰাজনৈতিক দল যিটো ৰাজনৈতিক দলে আমি ইতিমধ্যে আমাৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছোঁ আমি আমাৰ ইস্তাহাৰ বিপক্ষে কৈছোঁ যে আমি অসমৰ সকলো মানুহক আমি কৰ্মসংস্থাপন ব্যৱস্থা আমাৰ লাখ লাখ নিবনুৱা বাঢ়ি গৈছে অসমৰ নিবনুৱাসকলে ভিৰত গৈ তেওঁলোকে কাম বিচাৰি তেওঁলোক মৃত্যুবৰণ কৰিবলগীয়া হৈছে আমি বিচাৰিছোঁ যে অসমত আমি প্ৰতিজন মানুহক আমি কৰ্মসংস্থাপন দিওঁ প্ৰতিগৰাকী মহিলা আজি যে বিজেপিয়ে তেওঁলোকে যে খুব বুকুদাঠি কৈ থাকে যে আমি 40 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিবলগীয়া হৈছে এইটো আচলতে তেওঁলোকে লাজ পাব লাগে যে তেওঁলোকে এতিয়া মানুহক পইচা আমি প্ৰতিগৰাকী কমেও এটা মাহত 30,000 টকা ইনকাম কৰে আমি তেনেকুৱা কৰিবলৈ বিচাৰিছোঁ অৰুণোদয়ৰ পৰিমাণটো আপোনালোকে বৃদ্ধি কৰিম বুলি কৈছে আমাৰ ওচৰৰ যিখন বজাৰ এই গোটেই যিমানবিলাক আমাৰ ৰাজ্য আছে এই ৰাজ্যবিলাকলে আমাৰ অসমৰ উৎপাদিত সামগ্ৰী আমি ইয়াত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব লাগে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহত আমাৰ অসমৰ যাতে আমি উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰিব লাগে আজি আপোনালোকে চাব আমাৰ অসমৰ আমি আজি ব্ৰইলাৰটো আমি বাহিৰৰ পৰা লৈ আহিছোঁ ব্ৰইলাৰ মাংসটো আমি কণীও বাহিৰৰ পৰা আনিছোঁ আমি কিন্তু মানুহৰ ওচৰলৈ এইবোৰ বিষয় গৈছে নে লক্ষ্যজ্যোতি গগৈ মানুহৰ ওচৰলৈ এইবোৰ বিষয় গৈছে নে আমি এখন উপকৃত নহয় আমি যাতে এই সামগ্ৰী লক্ষ্যজ্যোতি গগৈ শুনিছে উৎপাদন কৰি আমি বেলেগলৈকে আমি ৰপ্তানি কৰিব পাৰোঁ তাৰ ব্যৱস্থা আমি লক্ষ্যজ্যোতি গগৈ মানুহৰ ওচৰলৈ এইবোৰ বিষয় গৈছে নে লক্ষ্যজ্যোতি গগৈ মানুহৰ ওচৰলৈ এইবোৰ বিষয় গৈছে নে দুৰ্ভাগ্যৰ কথা এইটোৱে যে আমি এই কথাবিলাক আমাৰ কেৱল এখন লিফলেট দি আমি মানুহক লৈ যোৱাৰ বাহিৰে আমি সংবাদ মাধ্যমত এই চৰ্চাবিলাক পোৱা দেখা নাই আজি আমি খুব দুখেৰে কওঁ যে সংবাদ মাধ্যমত আমাৰ চৰ্চা যে হিন্দু মুছলমানৰ চৰ্চা সংবাদ মাধ্যমত আজি কেনেকৈ আমি মানুহখিনিক কৰ্মসংস্থাপন দিব পাৰোঁ কেনেকৈ আমি মানুহখিনিক আজি এইটো বিষয়ৰ ওপৰত এদিন তথ্য হ'ব লাগে এদিন সকলো চেনেলে এই কথাবিলাক আলোচনা কৰিব লাগে যে আমি মানুহবিলাকক কেনেকৈ সকলো মানুহক কৰ্মসংস্থাপন দিব পাৰোঁ সেইটোৰ ওপৰত এটা ডিবেট হওকচোন সেইটোৰ ওপৰত এদিনীয়া ডিবেট হওক আমি সকলোৱে সেই কথাটো আলোচনা কৰোঁ কিন্তু আলোচনাটো ক'ত আলোচনাটো হ'ল যে এই আশীৰ্বাদ যাত্ৰাত আমি কাৰ মুখ্যমন্ত্ৰীৰ হাতত কোনে আঁচুৰিলে মুখ্যমন্ত্ৰীয়ে কাক ঘড়ী এটা দলিয়াই দিলে মুখ্যমন্ত্ৰীয়ে মানে কি কৰিলে এইবিলাক ঠিকে আছে আপুনিও চাইছে তাৰমানে আমাৰ অসমীয়া জাতিৰ লাভ নহয় আমাৰ জাতিটোৰ লাভ কৰিবলৈ ঠিক আছে আমি জাতিটোক ঠিক আছে আমি আগুৱাই লৈ যাব লাগিব আৰু সকলোকে আমি ঠিক আছে মই আহি আছোঁ লক্ষ্যজ্যোতি গগৈ আহি আছোঁ এটা বিৰতি ল'ম তাৰ পাছত মই আমাৰ সৈতে যিহেতু পলাশ ৰঞ্জন বড়ো আছে তেওঁৰ পৰা মই জনতাৰ ভোট বা জনতাৰ সোঁত কাৰ ফালে লৈ যাব বা কিয় যাব কোনখিনি বিষয়ে বেছি মানুহক এইবাৰ প্ৰভাৱ পেলাব প্ৰথম কথা হ'ল যোৱা 25 বছৰে হিমন্ত বিশ্ব শৰ্মাই সেনাপতি হিচাপে নিৰ্বাচনবিলাক খেলি আছিল এইবাৰ ৰজা হিচাপে খেলিব লাগিব গতিকে মুখ্যমন্ত্ৰী হিচাপে প্ৰথম নিৰ্বাচন তেওঁ গতিকে এইটো স্বাভাৱিকতেই হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে এটা জীৱনৰ এটা ডাঙৰ মানে অভিজ্ঞতাও আৰু প্ৰত্যাহ্বান প্ৰথমবাৰৰ কাৰণে তেওঁ সন্মুখৰ পৰা নেতৃত্ব দিবলৈ লৈছে এতিয়া কথা হ'ল যোৱা মানে 21 চনৰ পৰা তেখেতে যিখন চৰকাৰ চলাই আছে এই চৰকাৰখনৰ যিটো বাজেট ছিষ্টেম এখন ৰাজ্যৰ বা এখন দেশৰ এখন হেৰিয়ৰ উন্নতিৰ মাপকাঠি নিৰ্ভৰ কৰে বাজেটখনৰ ৰূপৰেখাটো নিৰ্মাণ কৰে বাজেটখনৰ কিন্তু যোৱা 21 চনৰ পৰা আপোনালোকে লক্ষ্য কৰিব আজি অতদিনে বাজেট ছিষ্টেম চলি আছিলে এই বাজেট ছিষ্টেমটোৱে মানে নাইকিয়া কৰি দিলে কেনেকৈ নাইকিয়া কৰি দিলে যেতিয়া এখন বাজেট প্ৰেজেণ্ট হয় হাউচত
প্ৰেজেণ্ট হোৱাৰ পিছত সেই বাজেটখন যেতিয়া আলোচনাৰ মাধ্যমেৰে পাছ হয় তাৰপিছত যেতিয়া বাজেটখন গভৰ্ণৰ হাউচলৈ যায় ৰাজভৱনত যেতিয়া এচেণ্ট হৈ আহে সেইটো এটা সেই বছৰটো এটা টাকা হিচাপ হৈ যায় তাৰপিছত কি হয় আগৰ আপোনালোকে মুখ্যমন্ত্ৰীবিলাকক লক্ষ্য কৰিব বা আগৰ চৰকাৰ মন্ত্ৰীবিলাকক লক্ষ্য কৰিব ৰাইজে যদি বাজেট হৈ যোৱাৰ পিছত যদি কিবা এটা স্কিম লৈ কিবা এটা আঁচনি বিচাৰি যদি আহে তেতিয়া মুখ্যমন্ত্ৰীজনে বা মন্ত্ৰীজনে ক'বলগীয়া হয় যে ঠিক আছে মই অহাবাৰ বাজেটত এইটো ইনক্লুড কৰিবলৈ চেষ্টা কৰিম এতিয়া কিন্তু তেনেকুৱা কোনো চিষ্টেম নাই এতিয়া আজি যদি মুখ্যমন্ত্ৰী কথা যায় দিলে 10 কোটি কাইলৈ 20 কোটি ঠিক তেনেকৈ মুখৰ কথা যেনেকৈ কাম আৰম্ভ হয় গোটেই চিষ্টেমটো মানে এতিয়া গভৰ্ণৰ এচেণ্ট অহা চিষ্টেমৰ পিছতে বাজেটৰ কাম হ'ব নহয় দৈনন্দিন মানে তেনেকুৱা ধৰণৰ হৈছে ইয়াত পইচা নাই এইটো আপুনি দেখিব হেড পানী দিলে কাটি যাৰ কাৰণে আজি অসমীয়া ল'ৰাবিলাকে কলবকা থাকিব লাগে জল জীৱন মিছন আঁচনি তাৰপিছত আপোনাৰ কি হ'ল বিধানসভাৰ এইখন বিধানসভাৰ আগলৈকে যিমান কেইখন বিধানসভাৰ হৈছিলে যিটো আমাৰ বিধানসভাৰ পাব্লিক একাউণ্টছ কমিটিৰ চিষ্টেম মানে কমিটি বুলি আছিল এই কমিটিখন হাউচৰ বৰ এখন শক্তিশালী PSC কমিটি কিন্তু আপুনি 21 চনৰ পৰা আপুনি PSC কমিটি আছে নে নাই আপোনাৰ সংবাদ মাধ্যমত থকা মানুহ আপোনালোকে এটা বাতৰি কৰি পাৰিছেনে এই PSC কমিটিখন ইমানেই কামত যিকোনো এটা চৰকাৰৰ অফিচাৰ কাম জবাবদি কৰিব পাৰে তথ্য তলব কৰিব পাৰে এইখন PSC কমিটিতে থাকি এদিন শোষকমল সন্ধিকৈ তেওঁলোকৰ বৰা চাৰে গ্ৰীণ হাউচ কেলেংকাৰী আৰু বাজেট বহিত ব্যয়ৰ 20,000 কোটি টকা বাজেট বহিত ব্যয় হিচাপ উলিয়াই দিছিল যাৰ কাৰণে 2001 চনত এজিপি চৰকাৰ অতি বলধেত কৰিছিল গতিকে এই এটা চিষ্টেমত চলি থকা বাজেটটো 1860 চনৰ পৰা ভাৰতবৰ্ষৰ প্ৰথম বাজেট আনিছে ব্ৰিটিছ একদম আইৰিছ ইকনমিক্সে প্ৰথম বাজেট চিষ্টেম আনিছিল এই 1860 চনৰ পৰা আজি তাৰিখলৈ কিন্তু এটা চিষ্টেমত চলি আছে আজি যদিও ভাৰতবৰ্ষৰ স্বাধীনতা হৈ গৈছে 47 চনৰ পিছৰ পৰা আপোনাৰ বাজেটবিলাক কিন্তু আপোনাৰ ব্ৰিটিছে 1860 চনৰ বাজেটৰ হাৰিৰ লগত এতিয়াও মানে সেইটো পাৰ হৈ কষ্ট কৰি যাব পাৰে যিটো ইকনমিক চিষ্টেম আৰু 99 চনৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত বাজেটৰ এটা মডেল ট্ৰাইব দেখি আছে আগতে দেখিব 99 চনৰ আগৰ বাজেট ইখন ৰাজ্যৰ ষ্টেটৰ বাজেটৰ লগত এইখন ষ্টেটৰ বাজেট নিমিলে কিন্তু 99 চনৰ পৰা মডেল ট্ৰাইব কৰাৰ পিছত সমগ্ৰ ভাৰতবৰ্ষ কিন্তু বাকী ৰাজ্য ভাৰতবৰ্ষ আজি তাৰিখত যিধৰণে চলিছে বাজেট চিষ্টেম কিন্তু অসমৰ বাজেট সেই বিষয়ত এই যোৱা 5 বছৰে চলা মই দেখা নাই গতিকে এইটোৱে এটা ভয়ানক হুদুৰ প্ৰভাৱ এইটো এদিন পেলাব আমি ডেফিনেটলি এতিয়া আপুনি চাওক লোনৰ কথা লোন ব্ৰিটিছৰ দিনত লৈছিলে ইণ্ডিপেণ্ডেণ্ট যিটো আমাৰ বাজেটৰ কাৰণে লোন লোৱাৰ ৰেকৰ্ড আছে লোন ল'ব নোৱাৰিব বুলি কথা নাই কিন্তু লোনটো যেতিয়া প্ৰডাক্টিভ স্কিমত নাযাব লোনটো যেতিয়া নন প্ৰডাক্টিভত খৰচ কৰিব আমি যদি বেংকৰ পৰা লোন লৈ এটা সাধাৰণ কথা গাঁৱলীয়া এজন মানুহে যদি কালি বেংকৰ পৰা লোন লৈ মাছ মাংস বাইক কিনি যদি নন প্ৰডাক্টিভ কৰি কেপিটেলটো উৰুৱাই দিয়ে তাৰ পিছত বেংকে পইচা কেনেকৈ ঘূৰাব অতি আচৰিতভাৱে মই কালি আচৰিত এটা কথা দেখিলোঁ কালি ইয়াত খানাপাৰাত আপোনাৰ সেই চেকবিল আছে 1 লাখ টকা মানে পাবলৈ থকা প্ৰথমতে দিলে মই খোৱা সমষ্টিৰ পৰা আহি মোৰ ঘৰত চেক ল'বলৈ অহা মানুহ সোমালেহি বিজেপি দলৰ মানুহ দেই তাৰপিছত মই সুধিলোঁ এই পইচাটো ঘূৰাব লাগিব নাই বোলো ঘূৰাব লাগিব যদি ঘূৰাব লাগে বেংকৰ পৰা দিয়া সেইটো পইচাটো যদি ঘূৰাব লাগে আপুনি খোৱানৰ পৰা ইয়ালৈ দুটা মানুহ আপোনাৰ বাছৰ ভাড়া কৰি আহি 5 লাখ এক্সট্ৰা খৰচ নাই গতিকে সেই পইচা আপোনাৰ বেংকত ঘূৰাব লাগিব উঠি যায় আৰু এটা বেংকিং চিষ্টেমটো ভাৰতবৰ্ষত বেংকিং চিষ্টেমটো গোটেইটো নিয়ন্ত্ৰণ কৰে আপোনাৰ ৰিজাৰ্ভ বেংকে গাইডলাইন বনায় ৰিজাৰ্ভ বেংকে গোটেই বস্তুটো মাহেকে এছেছমেণ্ট কৰি ৰেপো ৰেট আপোনাৰ লোনৰ ৰেট ইণ্টাৰেষ্ট ৰেট এইবিলাক ঠিক কৰে তাৰপিছত এটা বেলেঞ্চত দেশখন চলে এতিয়া কি হৈছে এতিয়া আপোনাৰ চৰকাৰে বেংকক কৈছে যে ৰাজনৈতিক উদ্দেশ্যত তোমালোকে লোন দিয়া প্ৰতিটো 1 লাখ ৰাইজক 2 লাখ দিয়া এইটো কথা হ'ব পাৰে নেকি ৰাজনৈতিক উদ্দেশ্যত বেংক ব্যৱহাৰ কৰিব পাৰে নেকি গতিকে এইটো মই ভাবোঁ আপোনাৰ এইটো কোৰ্টত চেলেঞ্জ কৰিব লাগিছিলে মই এতিয়া অপচন বেংক এনেকৈ নচলে ৰাজনৈতিক বেংক নচলে এইখিনি টেকনিকেলিটিৰ কথা আপুনি ক'লে এতিয়া মানুহ এতিয়া ভোটাৰখিনিৰ কথা আমি কৈছোঁ যে এইবাৰ ভোটত কি প্ৰভাৱ পৰিব ভোটাৰখিনি উপলব্ধি হৈছে মানে ভোটাৰে উপলব্ধি কৰিবলৈ ভোটাৰ আপোনাৰ আজিৰ দেশত আমাৰ যিটো ভোটাৰ মই আগতে কৈ আছোঁ যে আপুনি কেৰেলা আৰু বেংগলৰ যদি ভোটাৰক চায় তাৰ এজন মেট্ৰিকুলেট লেভেলৰ এজন নাগৰিক বাজেটখন ৰাজ্যৰ দিন বাজেট প্ৰেজেণ্ট কৰিব কেৰেলা আৰু বেংগলৰ সেই মেট্ৰিকুলেট লেভেলৰ নাগৰিকজন যিমান কনচাৰ্ণ থাকে বাজেটত আমাৰ কিন্তু কোনো গ্ৰেজুৱেট মাষ্টাৰ ডিগ্ৰী মানুহ সিমান কনচাৰ্ণ বাজেট কি হ'ব লৈ মোৰ গতিকে এই কথাটো আমাৰ যিহেতু ভোটাৰৰ এই উপলব্ধিটো হওঁতে দেৰি লাগিব কিন্তু সেই দেৰিটোৱে এনেকুৱা এটা দিন কৰিব বহুদিনা যেতিয়া ৰাজাপাকছে ফেমিলিয়ে ইমানেই আঁচনি দিছিল শ্ৰীলংকাত মানুহে ইমান ভাল পাইছিল এটা ককাইক ৰাষ্ট্ৰপতি পাতিলে ভাইক প্ৰধানমন্ত্ৰী পাতিলে ইমান মানে সেই ফেমিলিটো প্ৰিয়াৰ হৈছিল তাৰপিছত সেই পাব্লিকে কিন্তু খেদি লেংটা কৰি পিটিব লগা দেখোন অৰ্থনৈতিকভাৱে 2 চাউলৰ কেজি 300 টকা আপোনাৰ পেট্ৰলৰ দাম 500 টকা কেজি হ'ল আজি আপুনি ইণ্টাৰনেশ্যনেল মাৰ্কেটত পেট্ৰলৰ খাৰুৱা তেলৰ দাম বেৰেলত 0.79 তেতিয়াহ'লে পেট্ৰলৰ দাম কমিছে নেকি এই গভৰ্ণমেণ্টে ব্ৰিটিছতকৈ বেছি আহি আছে মই আজি আহি থাকোঁতে ৰাস্তাত অতি লোক এটা ভিডিঅ' চাইছিলোঁ বৰ ইণ্টাৰেষ্টিং ভিডিঅ' অতি সুন্দৰ এটা মানে তেওঁ আহি দিছে মানে ৰাইজৰ কাৰণে আহিছে মানুহটো দেখাইছে চুলিৰ পৰা ভৰি চেণ্ডেললৈকে আৰু জাঙিয়ালৈকে এনালৈকে কিমান পইচা তুলি দিছে জিএছটি হিচাপত দিছে অতি একদম ৰাইজক বুজাবলৈ এইটো ৰাইজে যদি বুজি পায় অকলৰ এই ভিডিঅ'টো মই ভাবিছোঁ অসমীয়া জাতি বাচিব অসমৰ ৰাইজ বাচিব নহ'লে আপোনাৰ যি ভয়ানক হ'ব আপুনি সেই জিএছটিটো যদি আজি কেলকুলেশ্যন কৰে পৰাধীনতাৰ আগত ব্ৰিটিছে তোমাৰ প্ৰতিটো কানিৰ টেক্সতকৈ আজি তাৰিখত পাৰ্চেণ্টেজ বেছি টেক্স লৈ আছে গতিকে এখন জনকল্যাণমন্ত্ৰী চৰকাৰৰ কথা কৈছিলে হ'বনে বিকাশৰ কথা কয় এতিয়া 15 মিনিট গুৱাহাটী বৰষুণ দিয়া 10 মিনিট দিছে মুড়ি ঘৰৰ পৰা ইয়ালৈকে মই ৱাকিং ডিষ্টেঞ্চ কিন্তু গাড়ী ওলাই আহোঁতে এতিয়া লাগে কিমান সময় টাইমত কৰিম হা গোটেই ৰাস্তা অৱস্থাত না পানী আপোনালোকৰ সন্মুখতে ইমান হ'ল 2004 চন সমগ্ৰ ভাৰতবৰ্ষৰ বাতৰি কাকত মেলিব নোৱাৰে টিভি চাব নোৱাৰে আপুনি দেখিব ইণ্ডিয়া চাইনিং কোনো মহানৰ ইণ্ডিয়া চাইনিং গোটেই ভাৰতবৰ্ষত ছাপ্লাই হৈছিলে নিৰ্বাচনত কি হৈছিল উত্তৰ 2001 চনত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ইমান গুপ্ত হত্যা অভিযোগ থকাৰ পিছত প্ৰধানমন্ত্ৰীয়ে যিমান মিটিং কৰিছিলে আজি কিন্তু আশীৰ্বাদ যাত্ৰাত হেৰি কৰোঁতে কোনো মানে কম নাছিলে কংগ্ৰেছে সেইদিনা কিন্তু কোনো মানে মিটিঙে কৰিব নাছিলে কাৰণ আৰু লাইভ গুপ্ত হত্যাৰ কাৰণে তাৰপিছত কিন্তু চৰকাৰ পৰিৱৰ্তন হৈছিলে অসমৰ দায়িত্ব কিন্তু অসমৰ ৰাইজৰ ভোটৰ কাৰণে বিজেপি ক্ষমতালৈ অহা নাছিল 21 ক্ষমতালৈ আহিছে অসমৰ ভোটৰ ভোটৰ কাৰণে নহয় বিৰোধী ভোট বিভাজনৰ কাৰণে ঠিক আছে মই কংগ্ৰেছ লগতে ৰাইজৰ দল অজাপ আৰু পৰাসঞ্জন বৰুৱাই গতিকে মই প্ৰত্যুত্তৰ বৰ বেছি সময় আপুনি যিমান দিব পাৰে পৰাসঞ্জন বৰুৱা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰিছোঁ তেখেতে পাব্লিক একাউণ্টছ কমিটি ষ্ট্ৰং বুলি কৈছে পাব্লিক একাউণ্টছ কমিটিৰ চেয়াৰমেনজন হ'লে বিৰোধী নহয় আজি কিন্তু পাব্লিক একাউণ্টছ কমিটিৰ চেয়াৰমেন হৈছে কংগ্ৰেছৰ এমএলএ নিলোৎপল বৰুৱা তেখেতে এই কথা নিকা নহয় তেখেতে কোনোবা হিচাপত যদি মিটিং পতা নাই বা মিটিং হোৱা নাই এইবিলাক হ'ব নোৱাৰে নেকি ক'ত আছে তেখেতে দ্বিতীয়তে তেখেতে কৈছিলে মাছ মাংস উৰাই দিয়ে বেংকৰ পৰা লোন লৈ তেখেতে এই কথাখিনি মই মহোদয়ক আপোনাক জনাওঁ বেংকৰ পৰা যেতিয়া লোন লয় নহয় আপুনি গাড়ী লোন লৈ পেলাই বা হোম লোন লৈ পেলাই আপুনি মাছ মাংস নোৱাৰে ঠিক এইখিনি কথা ৰাজ্যখনৰ ক্ষেত্ৰত প্ৰযোজ্য হয় ৰাজ্যখনে নিজৰ ইচ্ছামতে যিকোনো লোন ল'ব নোৱাৰে ৰাজ্যখনৰ লোন দিব লাগিলে যেনেকৈ এজন ব্যক্তিগত মানুহৰ তেখেতৰ দৰমহা উপাৰ্জনৰ ওপৰত ইনকাম টেক্স ফাইলৰ ওপৰত দিয়ে ৰাজ্যখনৰ কিহৰ ওপৰত দিয়ে জিএছটিৰ ওপৰত দিয়ে আৰু সেইটো নিৰ্ধাৰণ কৰে এখন আইন বনাই থৈছে 2030 চনত এই আইনখনৰ নাম হৈছে ফিস্কেল ৰেছপন্সিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট এক্ট FRDM Act মতে এখন ৰাজ্যই তেওঁৰ যিমান ইনকাম হ'ব সেই ৰাজ্যখনৰ এটা বছৰত যিমান ইনকাম হয় তাৰ 32% ঋণ ল'ব পাৰে অসম কিমান লৈছে আজি তাৰিখত 34% প্ৰত্যেকটো ওলাই নাপায় আপুনি অসম চাই ল'ব
তেখেতে আৰু এটা কথা কৈছিল বাজেটৰ কথা কৈছিল বাজেটত এতিয়া আপুনি বাজেট বহিৰ্ভূত আৰু বাজেটৰ যদি কিবা হেৰি কৰিব লাগে আগতে বাজেট 1 লাখ কোটি টকা আছিল আজি বাজেট 6 লাখ কোটি টকা আজি অন্তত ইয়াত ঋণৰ কথাটো উলিয়াইছিলে ঋণত আজি অসমখন এনেকুৱা এটা অৱস্থাত উপনীত হৈছে আমাক প্ৰত্যেক মাহত চৰকাৰী কৰ্মচাৰীক দৰমহা দিয়াৰ কাৰণে 5 লাখ কোটি টকা লাগে আজি অসমে আগতে যিকোনো কাৰণত দৰমহা দিবৰ কাৰণে দিল্লীৰ ওচৰত হাত পাতিব লাগিছিল ৰখি থাকিব লাগিছিল আজি অন্তত আমাৰ নিজা চোচৰ পৰা অন্তত অসমৰ কোনো এজন কৰ্মচাৰীয়ে আজি চৰকাৰী দৰমহাৰ কাৰণে দিল্লীৰ ওচৰত হাত পাতিব নালাগে ডেট ইজ এচিভমেণ্ট ডেট ইজ ডেভেলপমেণ্ট চিত্ৰঞ্জন বসুমতাৰী ডাঙৰীয়াই কৈছে আমি জাকজমকতা প্ৰলোভন আৰু মিছা ভুৱা কিছুমান ৰংচঙীয়া প্ৰলোভন দিছোঁ এইটো আমাৰ প্ৰলোভন আছিল নেকি 1 লাখ যুৱক চাকৰি দিয়াটো প্ৰলোভন আছিল তেখেতে কৈছে নতুন চাকৰি দিয়া নাই যদি দিয়া নাই 15 বছৰ কংগ্ৰেছ চৰকাৰ আছিল যাৰ বছৰ দি আপোনালোকে চৰকাৰ গঠনৰ এমএলএ হোৱাৰ সপোন দেখিছে কিয় আপোনালোকে খালী কৰি ৰাখিছিল কোনে ৰাখিছিল তেতিয়া খালী কৰি আগতে খালী পাত পূৰণ কৰাৰ পিছত লিখি দিব পাৰি আৰু এখেতে কয় কিয় তেখেতক নধৰে এখেতে কৈছিল অসম চুক্তিৰ কথা আপুনি কয় 1983 আমাৰ 1980 ভাৰতীয় জনতা পাৰ্টি জন্ম হৈছিল আমি সেই অসম আন্দোলনৰ প্ৰতি সন্মান জনাই সেই নিৰ্বাচনত আমি তাত প্ৰতিদ্বন্দ্বিতা বঢ়োৱা নাছিলোঁ আৰু আজি আপোনালোকে সেইজন এতিয়াও মনত আছে আপোনালোকে কম খুচৰি চালি পাব যিগৰাকী ৰাইজৰ অসম জাতীয় পৰিষদৰ সভাপতি তেখেতে কৈছিল জান যায় বচন নাযায় জান যাব কিন্তু কথা নাযায় এতিয়াও ভাৰতীয় জনতা পাৰ্টি বা কংগ্ৰেছৰ মূল্যবোধৰ ৰাজনীতিৰ কথা কংগ্ৰেছৰ কথা কৈছিল পেৰাচুটে লেণ্ডিং কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই বিদেশী খেলিবলৈ তেখেতে কি কৈছে দৰমহা দিয়াৰ বিভিন্ন কথা কৈছে 10,000 টকা 1 মিনিট আপোনালোকে আহিব আপোনাৰ আপোনাৰ বেছিদিন নাই আজি হাৰি লগাই আনিব লাগিব সেই সময়ত অখিল গগৈ লুঞ্জুতি গগৈ আৰু গৌৰৱ গগৈ কৈছিল অখিল গগৈ দ্বিতীয়টো পোষ্টমৰ্টেমৰ এতিয়া ডিমাণ্ড কৰিছিল কিন্তু আমাৰ হেৰিয়ে গৌৰৱ গগৈ দ্বিতীয় পোষ্টমৰ্টেম নালাগে বুলি কৈছিল আপোনালোকৰ সভাপতি মনে আছিল তাৰপিছত 10 অক্টোবৰত আপোনালোকৰ সভাপতি পোষ্ট চাই ল'ব এতিয়া ছ'চিয়েল মিডিয়াত আছে মই দেখাই দিব ঠিক আছে বিজেপিয়ে বহুত মানে তেনেকুৱা নেগেটিভ ভোটৰ ভোটটো বেছি হৈছেতো কালি ৰাষ্ট্ৰীয় প্ৰেক্ষাপট তেওঁলোকে দেখিছে যে হেমন্ত সোৰেণটো যে এই নিৰ্বাচনত বিৰোধী শক্তিশালী কৰিবৰ কাৰণে কিছু কথা বতৰা চলি আছে সেইটো দেখি তেওঁলোকৰ বডি লেংগুৱেজ মুখ্যমন্ত্ৰী কালি বডি লেংগুৱেজ দেখি পেলাই আমি দেখিলে খুব চিন্তিত হৈছে মুখ্যমন্ত্ৰী চিন্তিত হৈছে আগে পাকে থকা দুজন মন্ত্ৰী দেখিলো আৰু বেছি চিন্তিত হৈছে মই এইটোকে দেখিছো তাৰ লগে মই আপোনাৰ ৰেকৰ্ডত কৈ দিম তেওঁলোকৰ এইবাৰ এই মন্ত্ৰীটো থকা 8জনৰ ভিতৰত আঁতৰিল মোটামুটি যোগেন মহন আঁতৰিল সঞ্জয় কিষাণ আঁতৰিল আৰু আপোনাৰ লিষ্টত মই কৈছো 7গৰাকী মন্ত্ৰী এই নিৰ্বাচনত 7গৰাকী মন্ত্ৰী হাৰিব এইটো আপুনি লিখি ৰাখক আপুনি লিখি ৰাখক এইবাৰ তেওঁলোকৰ 7গৰাকী মন্ত্ৰী ডাইৰেক্ট হাৰিব ঠিক আছে অসমত মই আকৌ প্ৰসংগ লৈছো এতিয়া মই বেৰৰ পৰা এতিয়া যিখিনি অভিযোগ উত্থাপন কৰিছে মই একো দিওঁ মানুহ একো দিওঁ কিন্তু আপোনালোকে ঠিক আছে আপোনালোকে সুধিছো আপোনালোকে যিটো আপোনালোকে মনস্থ কৰিছে যে এইবাৰ 3 গগৈ 1 লগ হৈ আমি বিজেপিক পৰাভূত কৰিম কিন্তু আপোনালোকৰ মাজতে এখন খাম খেলি শেষ নহ'ব আপোনালোকে কেনেকৈ বিজেপিক পৰাভূত কৰিব চাওক খাম খেলি হওক নহওক এইবাৰ নিৰ্বাচন বেলেগ এই নিৰ্বাচন হ'বলৈ হিমন্ত বিশ্ব শৰ্মা ভাল গৌৰৱ গগৈ ভাল আপোনালোকে চাব মানুহে চব দেখি আছে এই যে মানুহ আশীৰ্বাদ আত্মা যিবিলাক মানুহ তেওঁলোকে আনিছে এই মানুহে ল'ব আমি ল'বলৈ লওক যিমান দি হিমন্ত বিশ্ব শৰ্মাক যিমান ল'লেও মুখ্যমন্ত্ৰী পত্নীয়ে যিমান পাইছে সেইটো কোনো আইমাতি পোৱা নাই যিমান তেওঁলোকৰ জয়ন্ত মূল্য বৰুৱাৰ পত্নীয়ে 2 কোটি টকা অনুদান দিয়ে কেনেকৈ জড়িত সেইটো আমাৰ তাৰ বাইদেউ পোৱা নাই যিমান তেওঁলোকৰ সিদ্ধান্ত পত্নীয়ে যিমান অনুদান পাইছে এই অনুদানটো কোনো পোৱা নাই তেওঁলোকৰ চিন্ডিকেটৰ যিমান 100 কোটি টকা তেওঁলোকে আত্মসাৎ কৰিছে তেওঁলোকে কেলেকাৰী কৰিছে এই কেলেকাৰী পইচা তেওঁলোকে পাইছে আমাৰ আইমাতি পোৱা নাই মুখ্যমন্ত্ৰী এটা বাইক দেখো ফেচবুক লাইভত কৈছে যাৰকো মনোযোগ তেখেতৰ কথাবিলাক চাওঁ তেখেতে কৈছে যে জুবিন গাৰ্গক ন্যায় বিজেপি জুবিন গাৰ্গক ন্যায় আমি চৰকাৰে জুবিন গাৰ্গক যদি ন্যায় দিব নোৱাৰো তেতিয়াহ'লে ৰাইজে আমাক ভোট নিদিয়ে এই মুখ্যমন্ত্ৰী কথাবিলাক ৰেকৰ্ড হৈছে এতিয়া মুখ্যমন্ত্ৰী ন্যায় দিবৰ কাৰণে জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে মুখ্যমন্ত্ৰী কৈছে আমাৰ কাম শেষ এতিয়া ন্যায় ন্যায় দিবৰ কাৰণে চাৰ্জখন দুৰ্বল আৰু দুৰ্বল চাৰ্জৰ কাৰণে 12,000 পিছা চাৰ্জখন দুৰ্বল হোৱাৰ কাৰণে যে চাংগালু মহন্তৰ বেংক একাউণ্ট খোল খাই গ'ল এই চাৰ্জখন দুৰ্বল হোৱাৰ কাৰণে চিন্তা ভট্টাচাৰ্যৰ যিটো মহাবীৰ একো খোল খাই গ'ল নিযুক্ত কৰিলে আৰু আপোনালোকৰ
আৰু জুবিন গাৰ্গক আপোনালোকক আমন্ত্ৰণ কৰে জুবিন গাৰ্গ গৈছিলে আৰু জুবিন গাৰ্গক ছিংগাপুৰত আপোনালোকে প্ৰটেকশ্যন দিব নোৱাৰিলে আমি যে জুবিন গাৰ্গ জুবিন গাৰ্গটো আপোনালোকে ৰাজনীতি নকৰিবৰ কাৰণে কয় কাৰণ আপোনালোকে ৰাজনীতি জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত আপোনালোকে জড়িত হৈছে আপোনালোকে চাকচি ৰিপৰ্ট দিছে জুবিন গাৰ্গৰ গান বজায় আপুনি কি কাৰণে আজি কৈছে যে বাজে বহিবুতভাৱে আপোনালোকে খৰচ কৰিছে যিটো এতিয়া বেলেগ দৰকাৰ প্ৰতি দিব আপোনালোক ভয়ংকৰ কেলেংকাৰী হৈছে ইমান নলাগে আপোনালোকে পইচা খৰচ কৰিছে যে ঋণ লৈ আপোনালোকে অসমত নতুন প্ৰজন্মক আপোনালোকে বিপদত পেলাইছে আৰু ঋণ লৈ আপোনাক নহয় মই ছেকেণ্ড মই আমাৰ অসম গণ পৰিষদ দলৰ মুখপাত্ৰ কিবা এটা কথা কৈছে মই তেখেতক কাউণ্টাৰ দিব বিচৰা নাই কিন্তু এটা অসম গণ পৰিষদ তৃণমূল পৰ্যায়ত এটা শংকা বা সন্দেহ বা তেওঁলোকৰ যিটো জাতীয়তাবাদৰ যিটো ধাৰা সেইটো ওপৰত সন্দেহজনক যে তেওঁলোকে এতিয়া নিৰ্বাচন কৰি দিব এই কথালৈ বহুত আপোনালোকে ক'লে যে কংগ্ৰেছে কি কৰিছে বিজেপিয়ে কি কৰিব পৰা নাই কংগ্ৰেছে কি কৰিছে আপোনালোকে কি কৰিব ইত্যাদি আপোনালোকে কৈ আছে ঠিক আছে কথা কিন্তু মই যিটো প্ৰশ্ন সুধিছিলোঁ যে মানুহৰ এইটোতো দৃষ্টি আছে যে আপোনালোকে একগোট হ'ব পাৰিলে নাই কাৰণ মানুহে এইখিনি জানে যে বিজেপি চৰকাৰ প্ৰাউণ্ড কৰিব থাকিলে আপোনালোকে একগোট হ'ব লাগিব তেনেকুৱা সময়ত অখিল গগৈ ডাঙৰীয়াৰ কথা বতৰাবিলাকক মানুহে লক্ষ্য কৰি আছে বা দুই গগৈৰ মাজত অখিল গগৈ আৰু বৰুণ গগৈৰ মাজৰ যিটো ইগ' ক্লাছ সেইটো লৈ কিন্তু সন্তুষ্ট নহয় তেওঁলোকে এই কথা কৈছে যে এতিয়া তেওঁলোকে ব্যক্তিগত স্বাৰ্থ চাই নহ'ব তেওঁলোকে মানুহৰ কথা যদি সঁচাকৈ বিজেপি চৰকাৰ উৎখাত কৰিব লাগে তেতিয়াহ'লে কিন্তু তিনি গগৈ প্ৰকৃততে একগোট হ'ব লাগিব এই ক্ষেত্ৰত কিন্তু বৰ্তমান ব্যৰ্থ হৈছে এইটো এটা ইছ্যু হ'ব পাৰে বেকফায়াৰ কৰিব পাৰে এই কথাটো 2 বছৰ আগৰ পৰা কৈ আছো যে সকলো বিৰোধী একলগ হ'ব লাগিব সকলো বিৰোধী একলগ হৈ উমৈহতীয়াভাৱে আমি কি কৰিম অসমৰ জনসাধাৰণক আমি কি দিম সেই কথাটো আমি অসমৰ যাব লাগিব আমি একেলগতে মিটিংবিলাক কৰিব লাগিব আমি একেলগতে ৰাইজৰ মাজলৈ যাব লাগিব এই কথাটো আমি আজিৰ পৰা 2 বছৰ আগৰ পৰা কৈ আছো কিন্তু দুৰ্ভাগ্যবশতঃ আপুনি কোৱা ধৰণে ঘটনাক মানে বিষয়টো মীমাংসা হৈ উঠা নাই আপোনালোকে দেখিছে যে আমি ৰাইজৰ দলে যোৱা যিটো লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনত আমি চৰম ত্যাগ কৰি আমি কংগ্ৰেছৰ আৰু জাতীয় পৰ্যায়ৰ প্ৰাৰ্থীসকলক জয় কৰাই আনিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ তাৰ বিপৰীতে দুটা দল যিসকলে কংগ্ৰেছৰ লগত নাছিল এপিজেডেঞ্চি আৰু CPN তেওঁলোকৰ লগত কিন্তু মানে আমাৰ কংগ্ৰেছৰ মিত্ৰতা হৈ গ'ল ইতিমধ্যে কিন্তু আমাৰ লগত যি আমি ৰাইজৰ দলে কংগ্ৰেছক জয় কৰাবৰ কাৰণে আমি আমাৰ 100% দিছিলোঁ আমি চৰম ত্যাগ কৰিছিলোঁ সেই দলটোৰ লগত আমাৰ এতিয়ালৈকে মিত্ৰতাটো হোৱা নাই গতিকে এই কথাখিনি আমি এটা চোৱা যে সমষ্টিত ধুনীয়া কৰিব লাগিলে তাতে আমি জিকিম দেউলৰ নিশ্চিত দিব পাৰোঁ আমাৰ এজন বিধায়ক আছে আমি যিটো নেক্সট যিটো মানে ৰিজাল্ট হ'ব সেই ৰিজাল্টত আমি 1% আমাৰ কেলকুলেশ্যন বিচাৰোঁ আমাৰ লাইন্স হওক পালোঁ এইটো আমি আপোনাক নিশ্চিত দিব পাৰোঁ বাকী কথা হ'ল যে এইবাৰ চৰকাৰখন সঁচাকৈ যদি আমি ভাঙিবলৈ হয় তেনেহ'লে আমি মিত্ৰতা থকাটো অতিশয় বাঞ্ছনীয় প্ৰয়োজনীয় এই কথা এটা চিট মানে আমি চব আপোনালোকক ইতিমধ্যে জনাই আমি 27 চিট আমি বিচাৰিছোঁ আমাৰ 1 চিট তেওঁলোকে খেলি তেওঁলোকে নহ'লে আমি চৰকাৰ কৰিব পাৰি তেনেহ'লে তেওঁলোকে বিশ্বাস আছে আমাৰ কিন্তু যদি 1 চিট আমাৰ দিলে মানে তেওঁলোকৰ চৰকাৰখন বেছি সুবিধা হ'ব তেনেহ'লে 1 চিট দিব লাগে সেইটো কংগ্ৰেছ দিব লাগে চৰকাৰটো আমি চৰকাৰ কংগ্ৰেছে কৰিব হয় নহয় আমি তেওঁলোকক সহায় কৰিব গৈ আছোঁ গতিকে কথাটো কংগ্ৰেছে বুজিব লাগে কংগ্ৰেছে বুজি পাইছে মাত্ৰ ইয়াত অসমত কেইজনমান নেতা নিজৰ মানে মিলা প্ৰীতি নোহোৱাৰ কাৰণে নিজৰ পাৰ্টি তেওঁলোকে কেইজন নেতাৰ মিত্ৰতা নোহোৱাৰ কাৰণে আমাৰ লগত মিত্ৰতা জড়িত টাইপ কৰিছে এইটো তেওঁলোকে বুজি পালে অহা কেইঘণ্টাত মই ভাবোঁ যে এইটো এটা মেটাৰ চলিউশ্যন হ'ব মোৰ হাতত দিলে তথ্য আছে আমি ৰাইজৰ দলে ইতিমধ্যে আমি মানসিকভাৱে আমি ধৰি লৈছোঁ যেতিয়া তেওঁলোকে আমি আলোচনা কৰি থকাৰ মাজতে আমাৰ যিখন গাড়ী চলাচল দিছিলে সেই লিষ্টত আমাৰ 5জন আমি আলোচনা কৰি 5টা চিটত তেওঁলোকে দি দিলে যিখন তেওঁলোকে মিটিং কৰিলে তাত আমাক নামাতিলে তেতিয়া আমি আমাৰ মানে ৰঙালী টিম বুলি কৈছিলে তাত জয়ন্ত খান ডাঙৰীয়া তাত জইন কৰি টিকেট দিব ক'লে তেতিয়া আমি ধাৰণা কৰিলোঁ যে তেওঁলোকে আমাৰ এলাইজ কৰিবলৈ বিচৰা নাই তাৰপিছত আপোনালোকে তিনিজন এটা কথা পাতি আছে কথা কোনোবাই
কিছুদিন পূৰ্বে মনত পেলাই দিওঁ কিছুদিন পূৰ্বে ৰাইজৰ দলৰ বিধায়কগৰাকী অখিল গগৈয়ে কংগ্ৰেছৰ সমষ্টিবিলাকত গৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চাই আছিল তেওঁ সংখ্যালঘু মানুহ তেওঁ কিন্তু হিৰ হৈ গৈছিল এটা সময়ত যিসমূহ সমষ্টি আছিলে কংগ্ৰেছৰ ঘৰত আছে আমি দায়বদ্ধ ভাৱে ক'ব পাৰো আমি যিবিলাক সমষ্টি প্ৰচাৰ চলাইছো আটাইবিলাক সমষ্টি হয় বিজেপিৰ দখলত আছে নহয় আইডিএফৰ দখলত আছে ঠিক আছে মই কৰিছিলোঁ